আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো গাইছ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, মানে এনেকৈ যি টি ভিডিঅ' দি আছোঁ, বিয়া চিয়া ভিডিঅ'কে মানে চুটি কৰি দি দিছোঁ। তো আজি মই ভিডিঅ' আহিব পূজালৈও বেছি দিন নাই, আৰু দুদিন আছে সৰস্বতী পূজালৈ। পূৰা সৰস্বতী পূজাত পূৰা ধামাকা ভিডিঅ' আহি থাকিব। চ' চাই থাকক আজি ভিডিঅ'টো কি হয়, দিনটো কি হয়। চ' এইটো লাইফ ষ্টাইল ব্লগে হয়, চ' চাই থাকিব। গাইছ মানে ৰাতিপুৱাই মানে মৰ্ণিং ৱাক কৰিবলৈ আহি গ'লোঁ। চ' এইখন আমাৰ সোমবৰীয়া বজাৰখন এতিয়া মানে বন্ধ হৈ আছে, আজি মানে সোমবাৰ নহয় নাই। চাই দিব মানে ৰাতিপুৱাই মানে খোজকাঢ়িবলৈ আহি গ'লোঁ, সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ ৰাতিপুৱাই কৰি দিলোঁ। ত' মানে চাহ তাহ খাই মেলি আহিছোঁ মানে, চাই থাকিব আজি ভিডিঅ'টো কি হয়। আপোনালোক ক'লোৱে দুবাৰমান, ত' চাই দিব মানে এইবিলাক চাওক। আমাৰ ঘৰৰ ভিতৰত দেখিছে চাগে এইবিলাক নাজাৰা, ত' চাই দিব আৰু কি হয়। গাইছ মানে পানীগাঁও হায়াৰ ছেকেণ্ডেৰীখন মানে বনাই আছে, আপোনালোকক এনেই অকণমান দেখাওঁ। সিবাৰ আহিব এবছৰ ওপৰত হৈ গ'ল। এইবাৰ ডিচেম্বৰ ভিতৰত দেখিছিলে স্কুলখন ভাঙি আছিলে। ত' মোৰ ভিডিঅ' যোনে চাই থাকে আগতে গম পায়। ত' চাওক এইখন স্কুল মানে ক্লিয়াৰ হৈ যাব চাগে আপোনাৰ আৰু ছমাহমানৰ পিছত মোৰ মতে। চ' ডেইলি কাম কৰি থাকিলে ভিডিঅ' মানে বহুত দিন ভিডিঅ' দিয়া নাযায়, কথা কোৱা স্পীডটো বেয়া হ'ব, বেয়া চেয়া নাপাব। চ' ভিডিঅ' দি থাকিলে মানে পূৰা পাৰফেক্ট হৈ যায় মানে কথা কোৱা ষ্টাইলটো। ত' মানে কি ভিডিঅ' বনাম সেইটো বিচাৰি নাপাওঁ। বহুত দিন মানে এমাহ দিন গাইছ মানে বেমাৰত পৰি গ'লোঁ কাৰণে বহুত মানে বেলেগ হৈ গ'ল মানে পূৰা একদম বহুত দিনৰ মূৰত ওলাই আহিছোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' এইখন আমাৰ ফিল্ডখন দেখিছে, ত' ফিল্ডখনৰ অৱস্থা নাইকিয়া হৈ গ'ল। আগতে খেলিবলৈ আহোঁ, ত' এতিয়া মানে অৱস্থা নাইকিয়া হৈ গ'ল ফিল্ডখনত। চ' স্কুলখন মানে ক্লিয়াৰ হৈ গ'লে ফিল্ডখন পূৰা মানে এই স্কুলখন ক্লিয়াৰ হৈ গ'লে চ' ফিল্ডখন মানে পূৰা ক্লিয়াৰ হৈ যাব। চ' চাব চোৱা গাইছ, আগতে মানে আমি নিজে সৰস্বতী পূজা পাতো, এইবাৰ পূজাও পাতিব নোৱাৰিলোঁ গা বেয়া হোৱাৰ কাৰণে। ত' এইবাৰ বহুত মানে সৰস্বতী পূজাটো উকা লাগিব। চ' আগতে নিজে পাতোঁ, আমি বহুত 5-6 বছৰ নিজে পাতিলোঁ। চ' গাইছ এইবাৰ পূজা হ'লেও দেখাম, মানে থুলমূলকৈ অকণমান দেখাম আৰু চাব আৰু ভিডিঅ'বিলাক। চ' চাই দিব আৰু এনেকৈ লাইফ ষ্টাইলবিলাকে দি থাকিব লাগিব। টপিক নাথাকিলে চাই দিব, ইণ্টাৰেষ্টিং টপিক পালে আপোনালোকক দেখামেই। চাই দিব আৰু একেটাকে কৈয়ে আছোঁ। চ' চাই থাকক আজি দিনটো কি হয়। গাইছ মানে ৰাতিপুৱা মানে ভাত সাজ খাবলৈ মানে লৈ ল'লোঁ, মানে দেখিছে। চ' ভাত সুদা ভাত আৰু মানে হেৰি আছে আলু ভাজি। চ' এনেকৈ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। চ' গাইছ একদম মানে এনেকৈ একদম পানী ঢালি পিনি একদম আলু ভাজি ধুনীয়াকৈ দি লৈ ল'ব, সৰু আলুগুটি মানে সৰু আলুগুটি। চ' গাইছ ভাত চাত খাই পিনি আপোনালোকক আমাৰ ঘৰটো কিমান কাম আগবাঢ়িলে আপোনালোকক দেখাই আছোঁ। চ' চাই থাকিব আৰু সেইটো মানে আমাৰ কুকুৰটোৱে এইটো চ' দেখিলে চ' চাই থাকিব। চ' গাইছ মানে আমাৰ নতুন ঘৰটোৰ ভিতৰলৈ সোমাই আহিলোঁ। চ' এইটো মানে এইটো ভিতৰৰ ৰুমটো মানে। চ' 2টা ৰুম বনাইছে আৰু পিছফালে খুটা পুতি থৈছে। 2টা ৰুমৰ কাৰণে আগফালেও ৰদ চদ উলিয়াই দিছে, মানে পিছলৈ বনাম এতিয়া কাৰণে বৰ্তমানৰ কাৰণে 2টাহে হ'ব। চ' গাইছ ইয়াত টিং মানে এক্সট্ৰাকৈ হৈ গ'ল, মানে বাঢ়ি গ'ল। চ' 2খন। চ' 2টা ৰুম ইয়াত টিং চিং লগালে, আগতে ভিডিঅ'ত দেখিছিলে টিং লগোৱা নাছিলে। চ' দৰ্জা চৰ্জা লগাব আছে, আৰু এই তলটো ঢেলাই দিবলৈ আছে, তাৰপিছত কমপ্লিট হৈ যাব। চ' আমি ইয়াত সোমাব পাৰিম। চ' বৰ্তমান আমি এতিয়া মানে এই চাইডে আমাৰ চালি দি থোৱা আছে। চ' আমি এইটো চালি মানে এটা পাকঘৰ এটা ৰুমেই হ'ব। চ' সেইটো মানে টিঙেদি বনাইছে। চ' ইয়াত বক্স চক্স মানে যিটো বস্তু হ'লেও সময়তহে আছে। চ' ঘৰটো ভালকৈ বনাই হ'লে চ' আপোনালোকক ৰাতি লাইট চাইট একদম পূৰা একদম ডেক'ৰেশ্যন কৰা আপোনালোকক দেখাম। চ' কণ্টিনিউ ভিডিঅ'বিলাক চাই থাকিব, চ' ভাল লাগিব। চ' চাই থাকিব আৰু। A few moments later. চ' গাইছ মানে সন্ধিয়া হওঁ হৈ গ'ল, মানে আজি ভিডিঅ'টো ইমান হেৰি নহ'লে দিনটো কি কৰিলোঁ এনেই সেইটোকে দেখালোঁ। চ' গাইছ আজি মানে ক'লৈকো ওলাই মেলি ইমান যোৱাই নাই, ৰাতিপুৱাই যোৱা মৰ্ণিং কৰিবলৈ আপোনালোকে ষ্টাৰ্টিঙত যি দেখিছিলে। চ' কাইলৈ মানে প্ৰগ্ৰেম হোৱাৰ কথা আছে আমাৰ এইফালে সাৰকাটিফালে। চ' আপোনালোকক দেখাম যদি যাওঁ। চ' চাই থাকিব, যদি যাওঁ দেখাম। তাৰ পিছদিনাখনি সৰস্বতী পূজা আছে। চ' চাই থাকিব আৰু ভিডিঅ'বিলাক একদম কণ্টিনিউ, তাৰপিছত ভিডিঅ'বিলাকত মৰম দিব, তেতিয়া ভাল লাগে। চ' আজি ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ। জয় অসম গাইছ, জয় জুবিন দা গাইছ, বাই বাই।